হাই নমস্কাৰ মই আছোঁ কি খবৰ আপোনালোক ভালে আছে দিনটাটো এনেকৈ খুলিলোঁ ৰাতিপুৱা সেনেকৈ ওলাই যোৱা বৰ্তমান আহিলোঁ ধৰ আধা ঘণ্টামান ভৰিয়াত চৰিয়াত ধুলোঁ বৰ্তমান খানা চানা বনাই আছোঁ বস্তুখিনি কি বনাম কেনেকুৱা অলপ চলপ আপোনাক দেখাম আৰু বস্তুখিনি বাকী আপোনালোকৰ ভাল দিনটা আজি মোৰ ভালেই গ'ল আহক আজি দিনটা ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰোঁ ৰাতিপুৱা ক'ত গ'লোঁ কি কথা কেনেকৈ ভাড়াখিনি মাৰিলোঁ আপোনালোকৰ চবখিনি বস্তু দেখাম আৰু আজি বাজাৰো আছিল ধৰ বাজাৰতো কিছুমান বস্তু পালোঁ এতিয়া বাজাৰ মই 7 বজাত আহি পালোঁ এই যে চাওক ফুল ৰাস্তাৰ কাষে কিমান ফুল লাগে বহুত ধৰণৰ ফুল দুই চাইডে ওলাইছে অৱশ্যে মই এক চাইডে দেখিছোঁ এই যে লাও ৰাতিপুৱা এক গাড়ী লাও হৈছে মই লাও এটা লৈয়ে লওঁ ৰ লাও ল'লোঁ যখন গুৰিত দেখা পালোঁ কমলা বহুত আহিছে বহুত ভেৰাইটি কমলা বৰ্তমান পাতি এইবিলাক মই ৰাস্তাৰ বাহিৰৰ পৰা দেখি আছোঁ ভিতৰত সোমোৱা আপোনালোকক এটা বস্তু দেখাওঁ চাওঁ 2টা বাজিছে স্কুল ছুটি হৈছেতো চাওক এটা বাচ্ছা আৰু স্কুল ষ্টুডেণ্টৰ এটা বাচ্ছাৰ হেলমেট নাই মাথা বাকীখিনি হেলমেট পেলালে পুলিচে ফাইন ভৰায় বাচ্ছাখিনি কোনো ফাইন নহয় আৰু গাৰ্জেনখিনিও এতিয়া বস্তু চিন্তা কৰি ল'ব লাগে হেলমেটটা ফাইনৰ কাৰণে নহয় ব্ৰেইন ছেফটিৰ কাৰণেহে মাথাটো মানুহটোক ছেফটিহে দিয়ে আৰু সেই আৰু কি ক'ম আৰু যাই যেনেকৈ ভাবে কিন্তু হেলমেটটো লগাই লোৱাটো ভাল আৰু এইখিনি টাইমত বহুত ভিৰ হয় এইখিনি ছেফটি নিজৰটা ল'ব লাগে এই যে চাওকচোন বন্ধুক কি লোড দিছে গাড়ীখন দেখছা এই আচলতে পুলিচে এইবিলাক ধৰিব লাগে আৰু কোনে এই গাছডাল চিনি পাই একবাৰ ক'বতো মই সৰুতে কিন্তু বহুত খাইছিলোঁ এই গাছডাল ভাল লাগে টেঙা লাগে চৰ্দি হ'লে খাই মই আহি পালোঁ বৰ্তমান ৰুমত কিবা এটা বনাওঁ মাংস অলপ লৈ আহিলোঁতো তাকে বনাই আৰু খাওঁ আৰু দিনটা সেনেকৈ গ'ল বৰ্তমান 4টা বাজি গৈছে হাঁহ মাংস লৈ আহিলোঁ হাঁহ আজি কোমোৰা নাপাৰ কাৰণে ওলকবি পালোঁ ওলকবি দি বনাম আৰু এইখিনি পানী ঢালি দিলোঁ মোটামুটি চবখিনি বস্তু ৰেডি কৰি ল'লে ফটাফট হৈ যায় আৰু ঠিক আছে এতিয়া খাই লওঁ দালিও বনাইছোঁ খমা দালি বাকী কবি ভাজা দালি আৰু মাংস বাছ শ্বৰ্টকাটত 5টা বাজিছেতো এইখিনি খাই লওঁ দালি এটা লৈ ল'লোঁ দালিটো ওলকবি দি দিছিলোঁ ওলকবিটা একদম গুলগুলা হৈছে পূৰা গলি গৈছে ঠিক আছে মই টেষ্ট কৰি লৈছোঁ একদম মজা আলু মানে ওলকবি আলু একদম গমেই নাপায় একদম গলি গৈছে একদম চুপাৰ একদম চবখিনি বঢ়িয়া কিন্তু এটা বস্তু কি হৈছে মানে এইটো যদি কোমোৰা দিলোঁ হয় তেতিয়া তেলটো টানি লৈ গ'লে হাঁহৰ কিন্তু এতিয়া কোমোৰা নাই কাৰণে তেল অলপ আছে ঠিক আছে তথাপি টেষ্টি নমস্কাৰ মই আছোঁ কি খবৰ আপোনালোক ভালে আছে